নহয়তো আগেইছা বহুত আছো হাই মই জগদীশ কলিতা ওরফে থেতফেরি ফুকন হাই মই কৌশিক পাঠক জানেই তো ঢুকুনাগতি আমি আজি শুটিং করিলো এটা আমার নতুন ভিডিও আমার এইজনী নতুন অভিনেত্রী হাই মই তৃষ্ণা আমার ভিডিওটা চাই থাকিব আৰু লাইক কৰিব শেয়ার করিব চেনেলটো সাবস্ক্রাইব কৰিব আরে ঘন্টা বটাইটো দাবাই দিব দে থ্যাংক ইউ কদাল খান মানে বেয়া হৈ আছে সদায় সদায় ভাল কৰো কদাল খান খালি কি বেয়া হৈ থাকে খালি কি বাৰে বাৰে কি জয় হ'ব মানে এই কদাল খান এই পৰহি মানে ভাল কৰিলো আজি আৰু মানে বেয়া হলে কি যে হ'ব অৱস্থা মানে আমাৰ এই দুখীয়া মানুহবোৰৰ সোনকালে নগলে ঢেকুৰা কাইটি দিব আজি গালি যিহে ঢেকুৰা কাইটি হাজিৰাও কাটব ইবাৰহে চালা কদাল না মজবুত হৈছে ইবাৰহে টেকেলি টেকেলি তোৰ চাহখিনি কৰোঁতে ইমান দেৰি লাগে নে ইফালে দেৰি হলে ঢেকুৰা কাইটি দিব গালি সোনকালে আন চাহখিনি এই মানুহজনীৰ পৰা মানে উপায় নাই কি যে মানে বোলো সোনকালে উঠ সোনকালে বাঢ়ি বনখিনি কৰ নাই কাণ্ড জ্ঞান নাই দেৰিকে উঠব শুই থাকব খালি কি ইমান দেৰি কৰিলে চাহখিনি বহাচোন বৰ গৰম দেই এৰাতে গেলি পিনে আমাৰ সমস্যা বৰ ডাঙৰ হৈ আহিছে আমাৰ মাজনীও কলেজ পালে তাইকো বিয়া দিবাৰ হ'ব এতিয়া সমস্যা বৰ ডাঙৰ হৈ আহিছে বুজিছানে এতিয়া পইচাও জমা কৰিব পৰা নাই বুজিছ ইফালে মই হাজিৰাও নাপোৱা হলো আগতে হালখন বাই 2-1 টকা পইচা কমাই কৰিছিলো এতিয়া ক'ত পাবি ট্ৰেক্টৰ হৈছে আনৰ ঘৰত হাজিৰা কৰি মই কিবা কৰি ধানখিনি কাটিছিলো ধান কাটিছিলো সেনেকে 2-1 টকা পইচা জমা কৰিছিলো এতিয়া ক'ত পাবি ধান কাটা মেচিন হৈছে কি হ'ব বুজিছ থাকিলি আমাৰ সদৰে সৰু মানুহবোৰৰ জীৱন বৰ এনেকুৱাই হ'ব দিনক দিনক সমস্যাবোৰ বাঢ়ি যাব ঠিক আছে নহলে ঢেকুৰা কাইটি যি বস্তু দিবই এতিয়া লোৱা লোৱা মই আহো দেই হ'ব দিয়া আনিম দিয়া আনিম দিয়া কি হল এই ভিক্ষাৰীটোৰ কথা এই ভিক্ষাৰীটো মোক ইমান বেয়াকৈ কৈছে তহঁতে তাক উঠাই লৈ আহ তহঁতক যিমান পইচা লাগে মই দিম তাৰ ব্যৱস্থা মই কৰিম মুঠতে তাক তহঁতে যিকোনো উপায়েৰে উঠাই লৈ আহ মই খুটিৰাম মৌজাদাৰৰ ল'ৰা হয় শুনিছা নাই তাক তহঁতে উঠাৰ ব্যৱস্থা কৰে এটা ফোন রাখ এ রাজুর লগত চ্যালেঞ্জ করে এ রাজুর লগত তার ব্যবস্থা এবার মই করিম মই রাজু হয়
ৰাজু বস ইমিডিয়েট আপুনি জাগালৈ আহক এটা বৰ ডাঙৰ কথা আছে বস ইমিডিয়েটলি আহক আপুনি কিয় মাতিলি বস এই যে পাণ্ডৱনে তাতে গৈছিলো নহয় ভাল ধমকি দি আহিলো কিয় তাৰ দোকানখন তহঁতে উঠাই দিব নোৱাৰিলে নাই বস কি কৈছে যে অহা মানুহক পইচা দিব তাক বুজাই দিবি এই যদি অসমত টকা নিদিয়ে তাৰ দোকান উঠাই দিবি বুলি কবি হ'ব বাৰু। ঐ ৰাজু ঐ ৰাজু এই ৰাজুক চিনি পোৱা নাই সি এই ৰাজুৰ লগত গাদ্দাৰি কৰে ঐ চালা ভিক্ষাৰীৰ যাও তই মোক চিনি পোৱা নাই তই সাপৰ লগত খেল খেলিছ তই বাঘক জগাই লৈছে বস এটা ডাঙৰ খবৰ আছে হৈ যাও আপোনাৰ ভাই যে বিজু বিজু কি হ'ল বিজু নকওঁ কিয় বস প্ৰেমত পৰিছে মোৰ ভাই বিজু প্ৰেমত পৰিছে আৰে প্ৰেমত পৰাটো কি ডাঙৰ কথা ডেকা ল'ৰা প্ৰেমতটো পৰিব হয় বস প্ৰেম প্ৰীতিয়ে জীৱন বস এই ছোৱালীজনী কোন গম পাইছে নে নাই কৈ যা এই যে টেপেৰাৰ জীয়াক তাইৰ লগত লিলিমাই চলি আছে আপোনাৰ ভাইৰ বস অকল লিলিমাই নহয় বস কলেজলৈ বাইকত অহা যোৱা পাৰ্কত লিলিমাই বস চি 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 চাল্লা মৌজাদাৰৰ ল'ৰা হৈ এটা খেতিয়কৰ ছোৱালীৰ লগত প্ৰেম কৰে বাইকত উঠাই কি কলেজত ছোৱালী লৈ যায় হয় বস হৈ যায় বস মই ৰাজু মই খুতিৰাম মৌজাদাৰৰ ল'ৰা চালা মই ভাই চাই নাচাওঁ হয় সি ছোৱালী ভাল পাব নহলে ঘৰ এৰি পলাই যাব মই ৰাজু হয় ৰাজু হ'ব দে এইখিনি দিম তামোলৰ পুলি এটা উঠাই দিম দে হ'ব দে কাইটো কিবা হৈছে নেকি ডাক্তৰক কৈছে দেখাইছে না নাইবা হ'ব দে কাইটো আগপিনে তামোল দিছে দে কিবা কাইটো কচোন কি মানে কব লগা হৈছে কথাটো মানে বেয়া লাগে
তাই কি আপোনাৰ মই ঘৰৰে মানুহ সদায় অহা যোৱা আপুনি কথা ক'লেনো মই বেয়া পাম না কি কষ্ট পাইছে বেয়া নাপায় মইছো কৈছে ভাইটি মইতো একো বেয়া নাপাম ছোৱালীটো অ মানে আমাৰ মাইনা মজুদাৰৰ যে ল'ৰাটো অ কি হ'ল তাৰ লগত বোলে কিবা অলপ এ নাই মিছা কথা কাইটি আপুনি ক'ত শুনিছে গাঁৱতে মইতো গম নাপাওঁ তেতিয়াহ'লে কাইটি নাপাওঁ কাইটি নাপাওঁ হ'ব কাইটি তাহাঁতৰ মজুদাৰৰ চলি হাজিৰা কৰি খাৱা আপুনি হ'ব কাইটি হ'ব কাইটি হেৰি কৰে অলপ ভাবি চিন্তি তাহাঁতকে যাবি একবাৰ যাই পেলাই আপিটোকে তেওঁৰ লগত কথা পাতি আৰু হ'ব দে কাইটি হ'ব দে এইখিনি হ'ব দে কাইটি তাইৰ কাৰণে আজি মই মানুহৰ কথা শুনিব লগা হৈছে বহুত কৈছে তাই তাইৰ কাৰণে আজি মোৰ দেখালি দেখালি ক'ত গ'ল তাই আজি ক'ত গ'ল কি তাই কলেজত গৈছে যোৱাকালি ইমান মোৰ গালি দিয়াৰ প্ৰতি আৰু তাই কলেজ গৈছে চব তোমাৰ কাৰণে আজি তাই লাই গৈছে আহক তাই আজি কাটি টুচুঙে কৰিম তাই বাইপাকত জীয়াক নাই কি আজি মই দেখুৱাই দিম তাই কলেজত পঢ়িব গৈছে না তাই প্ৰেম কৰিব গৈছে বুজিছ দেখালি তাইৰ কাৰণে মই আজি আনৰ ঘৰত কাম কৰিব নোৱাৰা হৈছো তাইৰ কাৰণে মই আজি গালি খাব লগা হৈছো আহক আজি কি হৈছে চব তাইৰ কাৰণে মই পাগল হৈছো পাগল বুজিছ দেখালি মই পাগল হৈছো তাইৰ কাৰণে আজি তাইৰ কাৰণে আজি মই আনৰ ঘৰত কাম কৰিব যাব নোৱাৰা হৈছো কাম কৰিব গ'লে সোধে ৰাস্তাই ঘাটে ওলালে সোধে হেৰা দেপেৰা তোৰ বোলে ছোৱালী আজিকালি মৌজাদাৰৰ ল'ৰাক ভাল পাই বুজিছ দেখালি বিয়া দিলে কিন্তু তোৰ বৰ সুখ হ'ব দেই বৰ সুখ হ'ব তোৰ ছোৱালী ৰাজৰাণী হৈ থাকিব বুজিছ চব আজি তাইৰ কাৰণে আহক আজি তাই মই মদ খাইছো মদ আৰু খাম মই চব তাইৰ কাৰণে হে ভগৱান মই এইজনী কি ছোৱালী জন্ম দিছিলো টেকেলি বুজিছ তাই কলেজত পঢ়িব নাযায় তাই প্ৰেম কৰিব যায় প্ৰেম তোৰ ছোৱালী কলেজত প্ৰেম কৰিব যায় তাই বোলে সেই মৌজাদাৰৰ সৰুৰ ল'ৰা কি ইয়াৰ নাম কিয় বিজু না বিজু ইয়াৰ লগত প্ৰেমৰ নীলিমাই কৰিছে বুজিছ তাইৰ কাৰণে আজি মই আনৰ ঘৰত কাম কৰিব নোৱাৰা হৈছো ৰাস্তাই ঘাটে ওলাব নোৱাৰা হৈছো মই মুখ উলিয়াব নোৱাৰা হৈছো ঘৰৰ পৰা ওলাই যাবি ইটা মৰাৰ পাৰে এই ঘৰখন চলাইছো মই এই ঘৰখন মোক পোহপাল দিছো তোৰ যদি কাম কৰিবৰ মন নাই তই ঘৰৰ পৰা ওলাই যাবি ওলাই যাবি নালাগে তোৰ দৰে ল'ৰা থাকিব নালাগে তই মোৰ ঘৰ হ'ব ছোৱালী ভাল পাব জানিছ কেৱল ছোৱালীৰ লগত ফুটামি কৰিব জানিছ তাৰ বাহিৰে তই একো কাম কৰিব নালাগে আজিৰ পৰা বাইক মই বিকি পেলাম মই ৰাজু হয় ইমান দেৰি কৰিছে আজি নাহিবই কিজানি
ইমান দেৰি কৰিছা আজি তুমি তুমি কেতিয়া আহিবালা মই বহুত দেৰি হ'লে আমনি লাগি গৈছে আজি বাইকখন নাই নেকি কি ক'বা আৰু দাদাৰ কথাবিলাক ঘৰত গম পালে বাইকখন ৰাখি দিলে গালিও পাৰিলে ব'লা বহি পেলাই কথা পাতো ব'লা ইয়াতে বহিবই ব'লা তোমাৰ দাদাই কি ক'লে বাৰু কি ক'ব জানাইছো দাদাৰ কথা ঘৰখন দাদাই চলাই আছে মোৰ হাতত একো কাম নাই বাইকখনো আজি ৰাখি দিলে আজি ঘৰৰ পৰা ওলাই যাবলৈও কৈছে দুখ নকৰিবা মোৰ বিশ্বাস আছে তুমি এদিন সপোনবোৰ বাস্তৱ কৰিব পাৰিবা মোৰো ঘৰত একেই কথা ঘৰত দেউতাই সন্দেহ কৰি ৰাখে তোমাৰ দেউতাই কি কৈছে তোমাক কৈছে মানে ঘৰত দেউতাই তোমাৰ আৰু মোৰ কথাবোৰ গম পাইছে টিউচনো বন্ধ কৰি দিছে মোক এতিয়া কি কৰিবা তুমি ঘৰতো সন্দেহ কৰে মোকো দাদাই গালি পাৰে আমাৰ সপোনবোৰ কি হ'ব নাজানো কি হয় ভগৱানে জানে যাওঁ বোলা এতিয়া ব'লা দেউতাৰ ঘৰত গালি পাৰিব টেকেলি টেকেলি ঐ মনা আৰু লিষ্টখন সোনকালে লৈ আহ নহ'লে সেইফালে দোকান বন্ধ কৰিলে দিগদাৰ হ'ব সোনকালে লৈ আহ ল ইপিনে বাকীও বহুত হৈছে বুজিছ টেকেলি বাকী আৰু দিয়ে নে নিদিয়ে তথাপিতো চলিব লাগিব খাবতো লাগিবই কিবা এটা কৰি লৈ আহিব লাগিব দিয়া আহো দিয়া সিগারেট দাদা রে কৰবাত যায় নেকি দাদা এই পিনে আহিছো তই মোৰ ভাইক বিজুক চিনি পোৱা ভাইটি আপোনাৰ সৈতে বিজু চিনি নাপোৱা তই মোৰ ভাই বিজুক চিনি নাপোৱা এই মৌজাদাৰৰ ল'ৰাক চিনি নাপা তই মোক চিনি নাপাওঁ আপোনাক চিনি পাওঁ মোৰ ভাই বিজু চালে তই ভিক্ষাৰী ছোৱালীৰ লগত প্ৰেমত পৰিছে এইখন গাঁৱৰে তোৰ ঘৰে এইখন গাঁৱতে নে হয় দাদা এইখন গাঁৱতে ঠিক আছে চিনি পাব লাগে তই কি সেই নাম কিবা টেপেৰা নে কি টেপেৰাক চিনি পোৱা তেনেকৈ মনত পৰা নাই দাদা এইটো মেচ এই টেপেৰাৰ ছোৱালীৰ লগত মোৰ ভাই বিজয় প্ৰেমত পৰিছে চালা ভিক্ষাৰী এই চালা ভিক্ষাৰীটোৰ ছোৱালীটো সেই ফটলি মাৰি মাৰি মোৰ ভাইক বটালে তাহাঁতে চালা মই কেতিয়াবা এনে খং উঠিব ঘৰ চৰ জ্বলাই দিম বাপ্পাকে এই কোনে ফোন মাৰিছিল ভেঁচা ভেঁচা ক কি হ'ল কি এই ভিক্ষাৰী ছোৱালীটোৰ লগত ক'ত 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 মই মজা দিছো ততে ইমিডিয়েট সেই ভিক্ষাৰী ঘৰত যা আৰু তাক যিমান পাৰা গালি ধমকি দিয়া ইমিডিয়েট এই ভেঁচা চা যদি সি কথা নামানে সেই ভিক্ষাৰী টেপেৰাই তহঁতে তাক উঠাই লৈ আহিবি আৰু তাহাঁতে তাৰ ঘৰ জ্বলাই দিম বুলি কবি ইমিডিয়েট লাগে মোক ইমিডিয়েট যা ভাইটি আহিছো কিবা কথা গম পালে অলপ নজৰ ৰাখিবি তাক মাল দিম মোক গালি দিয়ে সিহঁতে কুকুৰা পোৱালিহঁত মোক গালি দিয়ে টেকেলি ক'ত গ'ল তাই ক'ত গ'ল তাই গ'ল নে সেই মৌজাদাৰৰ ডাঙৰ পুতেকৰ সেই কুকুৰী পোৱালিকে তাই মোক আজি গালি দিলে দোকানত যাব নিদিলে সিহঁতে বোলে আমাৰ ছোৱালীৰ কাৰণে আহিব ক'ত গ'ল তাই ক'ত নালাগে বস্তু মোক ক'ত গ'ল তাই তাই লুটি ফুৰিব মানুহৰ ঘৰ ক'ত গ'ল তাই মই দিম আজি তই ভাজি তাইক আজি দুহে কাটি ক'ত গ'ল তাই ক'ত গ'লি তোৰ কাৰণে আজি তোৰ কাৰণে ক'ত গ'লি তই আজি গালি খাব লাগে
কাৰণে আছে মই গালি কি হ'ল মাজনী ঘৰত নাই মাজনী অকলে গ'ল মাজনী কোনোবাত মৰিলে কোনোবা গ'ল সকলে মাৰা কাৰণে তাই গুচি গ'ল মই গামোচাখন নিয়া মই বিচাৰি যাম কলৈ বা গ'ল ঐ মোৰ এইখন হাত নে কি এইখন মোৰ পাপী হাত মোৰ এইখন হাত কাটি পেলাম জহলি মাজনী কোব কাৰণে তাই আজি ৰাতিৰ পৰা তাই কলৈ গ'ল টেকেলি ক'ত বা কি হৈছিল তুমি ভালকৈ থাকিবা দেই ঐ মই তাইক বিচাৰি আহোঁ মাজনী 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 গাখী আমাৰ মাজনীক দেখিছ নেকি নহয় মানুহ কিবা এটা হৈছে নেকি ঐ আমাৰ মাজনী ঐ যোৱা ৰাতিৰ পৰা নাই ক'ত বা গ'ল ঐ মই চাই আহোঁ দেই কি কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ জীৱনৰে ছবি আঁকি কোনে সজাই দিব আকাশতে থকা জনে লিখে কপালৰ জীৱন বিনা নন্দেৰে যদি খুজাব যাব হাঁহি হাঁহি বিধি লিপি মানিলে হ'ব দুখত যদি হাঁহি থাকা মচি তোমাৰ নয়ন